নমস্কাৰ আমাৰ এছএছচি জিডি 2024 আমাৰ যেটো এনসাৰ কি আৰু ৰিটেন বহুত আগতে হৈ গৈছে ফেব্ৰুৱাৰী মাহত আমি ৰিটেন দিছিলো আৰু আমাৰ এপ্ৰিল যেটো আমাৰ ৰি এক্সামিনেশনৰ দুদিন পিছতে আমি এনসাৰ কি চাই আমাৰ সকলো মাৰ্ক বিলাক চাই গনি আমি ৰেডি কিন্তু যেটো আমাৰ সিবিটিৰ ৰিজাল্ট থাকে একো খবৰে নাই ফিজিক্যাল লিষ্ট একো খবৰ নাই ফিজিক্যাল কেতিয়া হ'ব একো খবৰ নাই তাৰ পিছত আমি 4 সপ্তাহ আগত গম পালো যে আমাৰ ভ্যাকেন্সি ইনক্ৰিজ হল এটো বহুতে ভাল খবৰ আছিল আমাৰ সকলোৰ বাবে কাৰণ 25000 ৰ ঠাইত অলমোষ্ট 44000 প্লাস অলমোষ্ট নহয় 44000 প্লাস তো 20000 ভ্যাকেন্সি 21000 ভ্যাকেন্সি ডিফারেন্স মানে বহুত কাট অফৰ ডিফারেন্ট আহিব তেতিয়া আমি আগতে যে কাট অফ আলোচনা কৰিছিল তাতকৈ বহুত কমে যাব এটো 100% সিওৰ সেইবিলাক আমি কাট অফৰ ভিডিও আমি পিছত কথা পাতিম আজিৰ এই ভিডিওত আমি আলোচনা কৰিম যে আমাৰ ৰিজাল্ট কেতিয়া দিব আমাৰ মেইন পইণ্ট এটো ৰিজাল্ট কেতিয়া দিব আমাৰ কোনটো ডেটত আহিব আৰু আমাৰ ফিজিক্যাল কেতিয়া মানে হ'ব এতিয়া কথা হল মই অকমান গম পোৱা মতে ৰিজাল্ট 22 তাৰিখে দিয়া কথা আছে আজি হল 20 তাৰিখ দুদিন পিছত 22-23 তাৰিখে আমাৰ ৰিজাল্ট দিয়া কথা কিন্তু এসএসসিৰ যেটো ডেট থাকে তাতকৈ 2-3 দিন লিতে হয় তো আমি 23-24 বা 25 তাৰিখ ধৰিলেও আমি এটো সিওৰ যে আমাৰ ৰিজাল্ট মোৰ মতে এটো মাহত 30 তাৰিখৰ আগত আজি এই 10 দিনৰ ভিতৰত ৰিজাল্ট 100% আহিব জুনৰ মাহতে আমি ৰিজাল্ট পাম আৰু জুনৰ মাহত ৰিজাল্ট পালে তেতিয়া আমি একালগে ফিজিক্যালৰ ডেটটো আমি তেতিয়া সিওৰ গম পাই যাম আৰু আমাৰ হিচাপত ফিজিক্যাল আমাৰ এবাৰ আগষ্টত হ'ব আৰু মই আগতেও কৈছিলো যে ফিজিক্যাল এবাৰ লেট হ'ব পাৰে আগৰ বহুত ভিডিওত কৈছিলো যে লেট হ'ব বহুতেতো মাৰ্চ এপ্ৰিলতে ফিজিক্যাল হ'ব বুলি ভিডিও বনাই কৈ আছিল আৰু বহুতে আৰু আমাৰ সকলোৱে ভাবি আছিল যে বহুত সোনকাল হ'ব কাৰণ আগষ্টত ভ্যাকেন্সি এটা আছে আগষ্টত ভ্যাকেন্সি এটা থাকিলেও এটা নহয় দুটাই ৰাখক যেটো টাইম লাগিবই তো আমাৰ ৰিজাল্ট এই 10 দিনৰ ভিতৰত সিওৰ আহিব এই 10 দিনৰ ভিতৰত তেতিয়া আমি ফাইনাল কাট অফ কিটো যে হেতুও গম পাম কাৰণ ফিজিক্যাল কাট অফ যেতিয়া দিব তেতিয়া ফাইনাল কাট অফ কিমান গৈ আমি অনুমান এটা কৰিব পাৰিম সিওৰ তো আমি এই 10 দিন আৰু অপেক্ষা কৰিব লাগিব আমি 2-3 মাহটো অপেক্ষা কৰিলৈ আৰু 10 দিন অপেক্ষা কৰাত একো প্ৰবলেম নাই তো 30 তাৰিখৰ আগত প্ৰবাবলি চান্স আছে 24-25 তাৰিখ এইখিনি সময়ৰ ভিতৰত মানে 4-5 দিন পিছত ৰিজাল্ট আহিব যদি কিবা কাৰণত নাই তো 6-7 দিন ওয়েট কৰাৰ ভিতৰত মানে 6-7 দিনৰ ভিতৰত ৰিজাল্ট আমাৰ 100% আহি যাব আৰু সকলোৱে এতিয়া প্ৰেক্টিস কেনেকুৱা চলি আছে এতিয়াতো অসমত আজি এমাহ ধৰি বৰষুণে চলি আছে তো বানপানীও হল বহুত ঠাইত তো জিকি বেছি পানীত বোকা পানীত প্ৰেক্টিস নকৰিব তাৰ ফলত মানে আমাৰ অসুখ হৈ যায় বহুত জ্বৰতৰ তেনেকুৱা টাইপৰ হৈ গ'লে আমি আমাৰ ফিজিক্যাল প্ৰবলেম হৈ যাব পাৰে তো অকমান সেফ চাই থাকি প্ৰেক্টিসখিনি কৰিলে ভাল আজিৰ ভিডিওটোত এইখিনি ধন্যবাদ জয় অসম